এইটো আমাৰ যেনিবা কঁঠালতলি এলেকা পৰে কিন্তু মাটিটো আমাৰ ৰিংখাংপুৰ ব্লক হয় এইটো কি হৈছে কি হোৱা নাই এইটো আমি নাজানো এতিয়া আমি বেলেগৰ পৰা শুনিছোঁ এতিয়া আহি মানে আমি দেখা পালোঁ হাতীটো মৰি আছে বাগানৰ মাজত কেনেকৈ মৰিছে এতিয়াতো আমি মানে ইয়াত চাই চিন্তি একো চিনাক্ত দেখা নাই বা কিবা এটা ঘুচি দেখা নাই কেনেকৈ মৰিছে তো আমি নাজানো আমি ফৰেষ্টাৰক খবৰ দিছোঁ ফৰেষ্টাৰ এতিয়া আহি গৈছে এতিয়া ফৰেষ্টাৰে চাইছে এতিয়া এইটো আমি এইকণ গম নাপাওঁ আৰু কি হৈছে এইটো কিহৰ কাৰণে হৈছে আমি ক'ব নোৱাৰিম সেইকাৰণে আমি ভেটেনেৰি ডক্টৰ আনিছোঁ আমি ৰাতিপুৱা গম পালোঁ ফোনৰ দ্বাৰা যে এনেকৈ হাতী এটা মৰি আছে খবৰ পোৱাৰ লগে লগে ষ্টাফ লৈ পেলাই আমি আহিলোঁ আহি দেখিছোঁ হয় মতা হাতী এটা প্ৰায় 15 পৰা 18 বছৰীয়া হ'ব মৰি পৰি আছে আৰু কোনো ইয়াত স্পট দেখা নাই হাতীটোৰ গাত চালোঁ চাৰিওফালে কোনো স্পট নাই হয়তো ফুড পয়জন হ'ব পাৰে নতুবা কি কাৰণ হৈছে আমি ভেৰিফাই কৰি ল'ম তেনেকৈ কিবা কাৰণটো থাকিব লাগিব কিবা আফটাৰ পোষ্টমৰ্টেম আমি গম পাম ডিটেইলটো ৰিপৰ্ট হয় হয়